Hello everyone, কি খবৰ আপোনালোক সকলোৰে আশা কৰো ভালে আছে মই লৈ আহিছো আজি আকৌ এটা নতুন ৰেচিপি দেখিছে মই 3 পিস মাছ ফ্ৰাই কৰি লৈছো ধুনিয়াকে মানে ৰঙা হৈ যোৱাকে আৰু এতিয়া সেই একেখিনি তেলতে তেলু কমকে লৈছো এতিয়া মই ইয়াতে দি দিছো এটা মিডিয়াম সাইজৰ পিয়াজ আৰু পিয়াজটো বাদামী কালাৰ অহালৈকে মই ফ্ৰাই কৰি লম যেতিয়া পিয়াজটো বাদামী কালাৰ আহিব ইয়াতে আদা নহৰু 1 চামুচ হালধি অকনমান জিৰা আৰু ধনিয়া পাউডাৰ অকনমান ইচ্ছা কৰিলে ৰঙা জলকীয়া দিব পাৰে মানে গুৰিটো আৰু মই নাই দিয়া ভালো নালাগে সব বস্তুতে ৰঙা জলকীয়া গুৰি দি খাইবলৈ তো যি কি নহওক এতিয়া এখিনি ভালকে মানে যেতিয়া তেল এৰালৈকে ভালকে ফ্ৰাই কৰিব লাগিব তেলটো যেতিয়া এৰিব ইয়াতে মই মানে বইল কৰি লোৱা যেটো কচুগুটি আছিল এই গুটি কচুটো হেতু দি দিলো আৰু অকনমান কচুগুটি পিটিকা কৰি লৈছিলো সেইখিনিও দি দিলো তাৰ পিছত মই গুটেখিনি মানে লৰাই দিম আৰু যাতে মছলাখিনি গুটে কচুখিনিতে লাগে বেছি সময় নহয় হে 1 মিনিট মান আৰু খুব বেছি ভালকৈ লৰাই লৈছো যাতে মছলাখিনি গুটে কচুখিনিতে লাগি যায় আৰু এতিয়া মই ইয়াতে উতলি থকা গৰম পানী দি দিছো এতিয়া উতলিব দিম অলপ টাইম আৰু এইখিনি সময়তে সোৱাদ অনুসৰি নিমখটো ব্যৱহাৰ কৰিছো একচুয়ালি মোৰ ৰেকৰ্ডিং কৰি থাকি গল নিমখ দিয়াটো দেখাবলৈ যি কি নহওক এতিয়া ভালকৈ উতলিব দিছো আৰু উতলি পেলে পানীটো অলপ কমি যায় ইয়াতে ফ্ৰাই কৰি লোৱা মাছ কেই পিস দি দিছো তাৰ পিছত আৰু 3-4 মিনিট মান মই এনেকৈ উতলিব দিম মাছখিনি উতলি যেতিয়া পানীটো কমি আহিব তেতিয়া মই জুইটো বন্ধ কৰি দিম আৰু আমাৰ খাবৰ কাৰণে ৰেডি হৈ গৈছে অলপ ঠাণ্ডা হ'ব দিও ঠাণ্ডা হোৱাৰ পিছত চাকচোন কিমান ধুনীয়া হৈ যায় দেখিছে আৰু ইয়াছক আমাৰ ৰেডি হৈ গ'ল কচুৰ তৰকাৰী তো আজিলৈ আহো আকৌ আহিম আন এটা নতুন ৰেচিপি আজিলৈ বাই বাই